Hey guys, welcome back to my channel. এতিয়া মই আছোঁ বৰ্তমান অফিসত পাৰ্সেল ৰেডি হৈ গ'ল বেগত ভৰাই ললোঁ এফালে বেগ পুৰা ফুল আছে আৰু আজি পাৰ্সেল অলপ বেছি আছে এটা বস্তা ল'ব লাগিব এইটো আহি পিছত লৈ যাম আকৌ এই বস্তা আৰু এফালে আজি টাইম হৈছে 8:46 আৰু পাৰ্সেল আছে আজি মান 26 24 6 বোলে পিকআপ দুটা আছে আৰু ৰাতিপুৱা বৰষুণে দি আছে এফালে এৰাই নাই বৰষুণ এফালে পুৰা বৰষুণ এতিয়া যাম প্ৰথমতে গাঁৱৰ ফালে গাঁওখিনি দি শেষ কৰি কিনে আকৌ এইফালে বেলেগ ফালে যাব লাগিব এতিয়া ওলাই যাওঁ বেগটো লৈ লওঁ মোবাইলটো লৈ লওঁ বেগটো লৈ লওঁ হেলমেটটো লৈ লওঁ আৰু যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ টাইম আছে এতিয়া 11:24 অফিচৰ পৰা ওলাই অহা হ'ল 2 ঘণ্টামান পাৰ্চেল দি দিলোঁ 12টা 13টা গ'ল পাৰ্চেল বৰষুণ দি আছিলে অলপ এতিয়া এৰিলে বাৰু আজি পাৰ্চেল ধুনীয়া গৈছে কেঞ্চেল ইমান হোৱা নাই আৰু আছে কেইটামান দিবৰ কাৰণে এতিয়া সদায় যিফালে আহোঁ মই নিজৰ গাঁৱৰ ফালে আহিলে মানে পাৰ্চেল ধুনীয়াকৈ লয় মানুহে আৰু এখন গাঁও আছে এইফালে লাইপুলি বুলি কয় সেইফালে গ'লে মানুহে পাৰ্চেল নলয় কেঞ্চেলে কৰি দিয়ে সভাগ এতিয়া সেইফালে যাব আছে কেইটামান চাওঁ কেঞ্চেল হয় নাই লয়ে আৰু গাঁৱৰ ফালে আছে কেইটামান দিবৰ কাৰণে এইখিনি দি শেষ কৰি যাওঁ বৰষুণটোত দিয়া নাই ধুনীয়া বতৰ এতিয়া ঠাণ্ডা লাগিছে জেকেট লগাই লৈছোঁ সেইকাৰণে টাইম আছে 1:05 আৰু মই গৈছিলোঁ অফিচত পাৰ্চেল বাকী আছিলে সেইখিনি লৈ আহিলোঁ আৰু প্ৰথমে বেগটো নিছিলোঁ এইটো খালী হৈ গ'ল তাৰপিছত বস্তাটো আনিলোঁ আকৌ এইফালে বান্ধি লৈছোঁ আজি পাৰ্চেল ধুনীয়া গৈছে কেইটা দিলোঁ এতিয়ালৈকে 18 19 20 21 21টা পাৰ্চেল দিছোঁ এতিয়ালৈকে আৰু আছে দিবৰ কাৰণে কেইটামান কাষ্টমাৰক কল কৰি আছোঁ চাওঁ এতিয়া কোনফালে যাব লাগে ৰিচিভ কৰিলে যাম কল কৰি লওঁ আগতে এইটো কাষ্টমাৰ এটা কল কৰিছোঁ ৰিচিভ কৰা নাই এইটো কাষ্টমাৰ এতিয়া যাব লাগিব আপডেট মাৰিবৰ কাৰণে এইফালে এতিয়া মই আছোঁ 900 মিটাৰমান হ'ব লোকেশ্যনৰ পৰা এতিয়া যাওঁ আপডেট মাৰি আহোঁ ফোনটো পাই গ'লোঁ এতিয়া আপডেট মাৰি দিওঁ ফোন ৰিচিভ কৰা নাই মানে এইটো হৈছোঁ এতিয়া বাইপাছত এইফালে গৈছে ডিব্ৰুগড় নো ৰেছপন্স কনফাৰ্ম ৰিজেক্ট আৰু এতিয়া যাওঁ নেক্সট পাৰ্চেলৰ কাৰণে যাওঁ এতিয়া কাষ্টমাৰক কল কৰিলোঁ অলপ আগতে আছে লোকেশ্যনটো এতিয়া যাওঁ দি থৈ আহোঁগৈ টাইম হৈছে এতিয়া 3:58 আৰু পাৰ্চেল দি চব শেষ হৈ গ'ল আজি কিমান দিলোঁ দেখাই আছোঁ $36 দিলোঁ আজি তেল ভৰাইছিলোঁ 110 টকা এতিয়া কেছ জমা দিওঁ তাৰপিছত ঘৰ যাওঁ ডাইৰেক্ট হেই গাইজ ৱেলকাম বেক টু মাই চেনেল এতিয়া মই আছোঁ বৰ্তমান ডিব্ৰুগড় তিনিচুকীয়া বাইপাছত অফিচৰ পৰা হ'ল ওলাই অহা 1 ঘণ্টা 1.5 ঘণ্টামান পাৰ্চেল আজি বেছি নাই 40টামান হ'ব নেকি টাইম হৈছে 9:56 আৰু এইফালে পাৰ্চেল ৰেডি এটা বস্তা আৰু এটা বেগ আৰু আজি বতৰ পুৰা মজা বহুত গৰম মানে আজি আৰু
এতিয়া পাৰ্চেল দিলোঁ 3টা নে 4টা পাৰ্চেল দিলোঁ ওলাই আহি। কালি দিছিলোঁ 35টা পাৰ্চেল। কালি ভালেই গ'ল পাৰ্চেল। তাৰপিছত আজি চাওঁ কিমান যায়। দেখিছে বাইকত পূৰা পাৰ্চেল ৰেডি। এটা বেগ আছে আৰু এটা বস্তা বান্ধি লৈছোঁ। মানে ডাঙৰ পাৰ্চেল কেইটামান আছে দিবৰ কাৰণে, সেইকাৰণে বেগত নোজোৰে, সেইকাৰণে বস্তাতে বান্ধি ল'ব লাগিব। আৰু এতিয়া যাওঁ ফটাফট, দেৰি নকৰোঁ, কাষ্টমাৰক কল কৰোঁ। এইফালে আগত ৰাস্তা বনি আছে আৰু মই ৰখি লৈছোঁ অলপ চাহত, কাষ্টমাৰক কল কৰি লৈছোঁ। মানে বহুত গৰম আজি বাহিৰত। এটা ফোন ৰিচিভ কৰা নাই, এইটো আপডেট মাৰিব লাগিব। কাষ্টমাৰ নো ৰেছপন্স। আজি কিন্তু কালি নিচিনা পাৰ্চেল যোৱা নাই। কালি পাৰ্চেল ধুনীয়া গৈছিলে, আজি যোৱা নাই ইমান। আপোনাৰ পাৰ্চেল আছিলে এটা, কেঞ্চেল কৰিব। ৰ'ব, এটা OTP যাব, সেইটো কৈ দিব। পঠাই দিলোঁ মই, OTP চাওকচোন। 4955। হৈ গ'ল, হৈ গ'ল। তিনিটা কেঞ্চেল হ'ল, 2টা দিছোঁ। দিনটো আৰু বেয়া হ'ব নেকি আজি। আৰু কেইটামান ফোন মাৰি লওঁ। একেটা মানুহে পাৰ্চেল 2টা আছে, লৈ নাই নলয় এতিয়া। হেল্ল'। আপোনাৰ পাৰ্চেল আছিলে 2টা। দুটা আছে, 2টা। ক'ত দিব লাগিব? টাৱাৰত আছে, টাৱাৰটো পাৰ হৈ যাব লাগিব। ঠিক আছে, গৈছোঁ মই, আপুনি অলপ ওলাই দিয়ক। মই বাইপাছত আছোঁ, পামগৈ এতিয়া, ওলাই দিয়ক আপুনি। পাৰ্চেল ডেলিভাৰ হৈ গ'ল, কাষ্টমাৰে দিলে আধা অনলাইন আধা কেছ। আৰু এতিয়া যাওঁ নেক্সট পাৰ্চেলৰ কাৰণে। এটা পাৰ্চেল আছে, এইটো অপেন বক্স আছে, এইটো প্ৰিপেইড পাৰ্চেল হয়। এইটো অভিন্ন পে'মেণ্ট কৰা আছে পাৰ্চেলটো। এতিয়া কল কৰি ক'ত দিব লাগে। হেল্ল'। হেল্ল'। পাৰ্চেল এটা আছিলে আপোনাৰ। মই গুইজান ব্লকৰ ওচৰত আছোঁ। এই ব্লক। মই বাইপাছ ফালৰ পৰা সোমাম এতিয়া ব্লকৰ ফালে।
এই চেঁচামুখ স্কুল পাৰ হ'ব লাগিব নেকি? এই চেঁচামুখ স্কুল পাৰ হ'ব লাগিব। কি বুলি কয়? বৰুৱা কোনডোখৰত আছে বাৰু এনেই? আপোনাৰ সোণালী পথৰ ফালে সোমাব লাগিব নেকি? আপোনাৰ বেটেৰী ফেক্টৰী মানে বেটেৰী ফেক্টৰী ওচৰতে আছে ন? অঁ অঁ হ'ব বাৰু। এতিয়া যাওঁ কাষ্টমাৰ ঘৰ বিচাৰি। ঘৰটো চিনি নাপাওঁ বাৰু। টাইম হৈছে 11:05। এতিয়া মই আহিলোঁ নিজৰ গাঁৱৰ ফালে, ঘৰৰ ৰাস্তাৰ ফালে। ইচাৰে পাৰ্চেল খতম হৈ গ'ল। এতিয়া এফালে দিম। কাষ্টমাৰক কল কৰি আছোঁ, চাওঁ ক'ত দিব লাগে এতিয়া। ৱেটিং হৈ আছে, ফোন ৰিচিভ কৰা নাই। হেল্ল', অঁ আপোনাৰ পাৰ্চেল এটা আছিলে। নহয় নহয়, পাৰ্চেল আছিলে। অঁ 322 টকা। এতিয়া যাওঁ কাষ্টমাৰক পাৰ্চেলটো দি দিওঁ। ঘৰটো আগতে আছে নেকি? পাৰ্চেল হৈ গ'ল ডেলিভাৰ। কাষ্টমাৰে দিলে আধা কেছ আধা অনলাইন। এতিয়া নেক্সট কাষ্টমাৰ ফোন মাৰিছোঁ। অঁ পাৰ্চেলটো ল'ব নাই? ক'ত দিব লাগিব? অঁ মই পামগৈ এতিয়া, অলপ ওলাই দিব। টাইম হৈছে 12টা আৰু পাৰ্চেল কিমান দিলোঁ দেখাই আছোঁ। 4 13টা পাৰ্চেল দিলোঁ। বৰ্তমান 13টা পাৰ্চেল দিলোঁ আৰু কেঞ্চেল হ'ল 10টা। 11 কেঞ্চেল হ'ব আছে আৰু কেইটামান, আৰু দিব আছে। এইফালে 9 7 এইফালে ইমান আছে দিবৰ কাৰণে। আৰু কাষ্টমাৰে কল কৰিছে, ৰিচিভ কৰিলোঁ। হেল্ল' হেল্ল' অঁ কি নাম বাৰু? অঁ ফোন মাৰিছিলোঁ। আপুনি এতিয়া ক'ত দিব লাগিব পাৰ্চেলটো? কি বুলি ক'লে? অঁ 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 ঠিক আছে বাৰু, মই গৈ আছোঁ। ডিমুগুৰি ফালে আছোঁ এতিয়া। অঁ অঁ হ'ব। অঁ অঁ ৰ'দ দিলে ভালে লাগে মানে,
বতৰটো বৰষুণ দিলে কষ্ট হয়, কিন্তু ৰ'দ দিলেও একে মানে গৰম বেছি লাগে। ৰ'দ দিলেও শান্তি নাই, বৰষুণ দিলেও শান্তি নাই বুলি ক'ব পাৰি। মানে বৰষুণ দিলে পাচলি দিব নোৱাৰি আৰু তিতি, ৰ'দ দিলে ৰখি হ'লেও দিব পাৰি আৰু। এতিয়া যাওঁ পাচলিটো দি তেলটো ভৰাই লওঁ, ব'লক। তো টাইম আছে এতিয়া কিমান 1:39। তেলটো ভৰাই ল'লোঁ ধুনীয়াকৈ, আৰু পাচলি দিব কিমান আছে 3, 4, 3টা দিব আছে আৰু পাচলি দিলোঁ এইফালে 9, 19, 20, 21টা দিলোঁ আজি। আৰু এইকেইটা দি ডাইৰেক্ট অফিচত যাওঁ, কেছ জমা দিওঁ, তাৰপিছত ঘৰ যাওঁ। আজি অলপ সোনকালে দিছোঁ মানে পাৰ্চেল, মানে গাঁৱত দহা এখন আছে, তাত যাব লাগে দহা খাবৰ কাৰণে। এতিয়া প্ৰথম যাম আৰ্মি কেম্প, তাৰপিছত যাম অফিচ, তাৰপৰা ঘৰ। এতিয়া পালোহি অফিচ মই, এইখিনি পাৰ্চেল ঘূৰি আহিলে। এতিয়া কেছ জমা দিম আৰু ঘৰ যাম।